ভগৱান শ্ৰীকৃষ্ণৰ ৫টা গুৰুত্বপূৰ্ণ কথা। হিন্দু পৌৰাণিক কাহিনী হৈছে এক বিশাল বিষয় যিয়ে প্ৰচুৰ লিপি, শিক্ষা আৰু বিভিন্ন হিন্দু দেৱতাৰ কাহিনীক আৱৰি ৰাখে। এই কাহিনীবোৰ শুনি এজনে ডাঙৰ হয়, তাৰ পিছত অৱচেতনভাৱে তেওঁৰ স্মৃতিৰ অংশ হৈ পৰে। তেনে এক কাহিনী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ। আমি সকলোৱে তেওঁৰ অগণন কাহিনী শুনিছোঁ আৰু পঢ়িছোঁ, কিন্তু আমি প্ৰায়ে যিটোৰ সন্মুখীন হওঁ সেয়া হৈছে তেওঁৰ বুদ্ধিমত্তা, যিকোনো পৰিস্থিতিক বিবেচনাৰে চম্ভালিব পৰা ক্ষমতা আৰু আন আন গুণ যিবোৰ আমি মানুহ হিচাপে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়। প্ৰেমৰ প্ৰকৃত অৰ্থ আমাক শিকাই দিয়াৰ দৰে তেওঁক প্ৰেমৰ ঈশ্বৰ বুলি ক'লে ভুল নহ'ব। ব্যতিক্ৰমী ৰাধা কৃষ্ণ প্ৰেম কাহিনী দৃষ্টান্ত। তেওঁ আমাক আন বহুতো মূল্যবোধ আৰু পাঠৰ সৈতেও শিকায়, যিবোৰ গ্ৰহণ কৰিলে মানৱতাৰ শান্তি আহিব পাৰে। এই পাঠসমূহ অৰ্থাৎ এই কৃষ্ণবাণী কোনো ধৰ্মীয় সীমাৰেখাৰ পৰা বঞ্চিত, আৰু ই হৈছে জীৱনৰ মৌলিক নীতি যিবোৰ আমি মানুহ হিচাপে আভ্যন্তৰীণ কৰি ল'ব লাগিব। এনে ৫টা নীতিৰ বিষয়ে জানো আহক আজিৰ এই ভিডিঅ'ত। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'সমূহৰ পৰা যদি উপকৃত হৈছোঁ বুলি ভাবে তেন্তে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নিজৰ ভুল স্বীকাৰ কৰক। এটা কথা আমাৰ বেছিভাগেই অভ্যাস নকৰে, ভুল গ্ৰহণ কৰি আছে। আমাৰ ভুলবোৰে আমাক উন্নতিৰ আন এটা সুযোগ দিয়ে, কিন্তু আমি যিটোত গুৰুত্ব নিদিওঁ সেয়া হ'ল সেইবোৰ উপলব্ধি কৰা আৰু সমাধানৰ কথা চিন্তা কৰা বা মূল কাৰণটোৰ গভীৰতালৈ খন্দা। বৰঞ্চ আমি যিটোৰ ওপৰত চিন্তা কৰাৰ প্ৰৱণতা ৰাখোঁ সেয়া হ'ল আমি কৰা ভুলটো গ্ৰহণ নকৰা। সেয়ে আমি উপলব্ধি কৰিব লাগিব, গ্ৰহণ কৰিব লাগিব আৰু তাৰ পিছত উন্নতিৰ দিশত কাম কৰিব লাগিব। দোষাৰোপ খেল বন্ধ কৰক। প্ৰতিকূল পৰিস্থিতিয়ে আমাৰ ধৈৰ্য, বিবেচনা আৰু ব্যক্তিত্বক সৰ্বোত্তমভাৱে পৰীক্ষা কৰে। এনে পৰিস্থিতিত কিছুমান মানুহে আনক দোষ দিবলৈ আৰম্ভ কৰে, সেয়া ঈশ্বৰ হওক বা চৌপাশৰ মানুহ হওক বা আন কোনো অস্পষ্ট কাৰণ হওক। তেওঁলোকে ইয়াৰ পৰিৱৰ্তে যি কৰা উচিত সেয়া হ'ল নিজৰ শান্তি বজাই ৰাখিব লাগে আৰু জীয়াই থাকিবলৈ আৰু বিজয়ী হৈ ওলাই আহিবলৈ আৰু অধিক প্ৰচুৰ পৰিশ্ৰম কৰিব লাগে। তৃতীয়তে, মহিলাক সন্মান কৰক। আমি দেৱীসকলৰ আগত প্ৰণাম কৰোঁ, কিন্তু আমাৰ গৰিষ্ঠ সংখ্যকে আমাৰ চৌপাশৰ মহিলাসকলৰ লগতো একে কাম কৰিবলৈ পাহৰি যাওঁ। আমাৰ চৌপাশৰ মহিলাসকলৰ লগত বেয়া ব্যৱহাৰ কৰিলে কোনো ধৰণৰ পূজাৰ লাভ নাই। আমি সেইবোৰক সহজভাৱে লওঁ। আমি পাহৰি যাওঁ যে শিশুৰ উৎপত্তি এগৰাকী নাৰী। আমি তেওঁলোকক শ্ৰদ্ধা কৰি সমাজত প্ৰাপ্য স্থান দিব লাগিব। সৰ্বোচ্চ ক্ষমতা সেই ঠাইতে বাস কৰে য'ত নাৰীয়ে সন্মান পায়। চতুৰ্থতে, খং ব্যৱস্থাপনা। খং হৈছে বেয়াৰ দ্বিতীয় নাম। খঙত পৰা ব্যক্তিয়ে নিজৰ বুজাবুজি হেৰুৱাই পেলায়, নিজৰ বুদ্ধিমত্তাৰে পক্ষাঘাতগ্ৰস্ত হৈ পৰে। খঙত লোৱা সিদ্ধান্তবোৰ সদায় ক্ষতিকাৰক আৰু প্ৰায়ে ফলস্বৰূপে অনুতাপ কৰা হয়। সেয়েহে আমি যি পৰিস্থিতিৰ সৃষ্টি নহওঁ কিয় আমাৰ শান্তি বজাই ৰখাটো প্ৰয়োজন। সময়ক সন্মান কৰক। এই পৃথিৱীত মাত্ৰ এটা বস্তুৱেই আমাক ব্যৱহাৰৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ প্ৰিয় বন্ধু আৰু আমাৰ আটাইতকৈ বেয়া শত্ৰু দুয়োটা কাম কৰে। হয়, সময়। সময় হৈছে, যদি আমি আমাৰ সময়খিনি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েৰে ব্যৱহাৰ কৰোঁ তেন্তে আমি এনেকুৱা ফলাফল পাওঁ যিবোৰ কল্পনাৰ বাহিৰত ফলপ্ৰসূ হয়, কিন্তু অপচয় হ'লে আমাক নষ্ট কৰি পেলায়। ভাল সময়ে আমাক পৃথিৱীৰ বাস্তৱতা দেখুৱায়, আনহাতে বেয়া সময়ে আমাৰ বাস্তৱকো পৃথিৱীৰ আগত দেখুৱায়। যদি আমি আমাৰ জীৱনত কৃষ্ণৰ নীতি অৰ্থাৎ কৃষ্ণৰ বাণীক বুজাবলৈ চেষ্টা কৰোঁ
তেন্তে আমি নম্ৰতাক ঢিলা নকৰাকৈ অধিক উচ্চতা লাভ কৰাই নহয়, মৃত্যুমুখী প্ৰেম আৰু মানৱতাক মানৱ জাতিৰ পৰাও ৰক্ষা কৰিব পাৰিম। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল কৰি থ'ব। ধন্যবাদ।